এটো হৈছে জালি কুমুৰা নিশ্চয়কৈ আপোনালোকে চিনি পাইছে সো মই ভাবিলো আজি এটো মই বেলেগ পদ্ধতিত ফ্ৰাই কৰো কেনেকৈ ফ্ৰাই কৰো আপোনালোকে চাওকচোন আৰু যদি আপোনালোকৰ ভাল লাগে তেনেহলে আপোনালোকেও এনেকৈ বনাব পাৰিব সো চাওকচোন বাৰু কি কৰো মই এনেকৈ সৰু সৰু টুকুৰা কৰি লৈছো একদম পাতল পাতলকে এনেকে আমি গুটেটো এনেকে পাতল পাতলকে এনেকে কাটি লম ইয়া গুটেটো এনেকে কাটি লৈছো পাতল পাতলকে কাটি লৈছো এনেকে দীঘল দীঘলকে কাটিছো গুটেটো কাটি ললো এতিয়া আমি এটো ফ্ৰাই কৰিম ভাজি দিবৰ কাৰণে ইয়া মই পিয়াজ জ্বলা কাটি ললো গৰম বহুত সো জ্বলা বেছি দিয়া নাই আপোনালোকে দিব পাৰে যদি খায় আমি ইমান এটা জ্বলা নাখাও সো কমকে দিছো ইয়া কেৰাহীত তেল দিয়া হৈ গল এতিয়া তেলটো গৰম হ'বলৈ দিছো আৰু এতিয়া আমি দিম অকমানি পাঁচপুৰণ আৰু অকমান তেল দি দিও কম হৈছে কাৰণ বহুত তেল লাগে এটোত ভাজুতে ইয়া দুটামান পাঁচপুৰণ দি ললো পিয়াজ জ্বলা দি ললো অকমান টাইম পিয়াজ জ্বলাটো ৰাখিম এইয়া আমি কুমুৰাখিনি এতিয়া দি ললো আমি পিয়াজটো অকমান কাঢ়াকে ভাজি লৈছো আপোনালোকে ইচ্ছা কৰিলে একেলগেও দিব পাৰিব পিয়াজ আৰু কুমুৰা টুকুৰা অকমান টাইম এনেকে ঢাকনিখন দি থম তাৰ পিছত আমি নিমখ হালধি দিম ইয়া নিমখ সোৱাদ অনুসৰি দিয়া হৈ গৈছে হালধিটো অকমান দেৰি কৰি দিম কাৰণ লাগি যাব পাৰে সো অকমান ঢাকনি দি দিও এতিয়া হালধি দিয়া হল এতিয়া আৰু অকমান এটো ভাজি দিম আৰু এটা কথা আমি এইখিনি একদম কম জুইত ভাজিছো আৰু অকমান তেলটো বেছি দিব আপোনালোকে এটা বহুত এটা খাই টেস্টি লাগে আমাৰ ভাজি হৈ যাবই আৰু এতিয়া অকমানি ইয়াতে মেগি মছলা ছটিয়াই দিম মেগি মছলা অকমান হোৱাৰ আগতে আপোনালোকে ছটিয়াই দিব এনেকে তাৰ পিছত অকমান 1 মিনিট বা 2 মিনিট ৰাখি পেলাই আপোনালোকে খাব গৰমে গৰমে তাৰ পিছত কব কেনেকুৱা হৈছে খাই কেনেকুৱা পালে আমি এটা এনেকে হৈ গল আমাৰ আমি এতিয়া এটো নুমাই দিও আপোনালোকে এনেকে মছলাটো দি 1 মিনিট বা 2 মিনিট ৰাখি পেলাই নুমাই দিব সো ভিডিওটো চাই কেনে পালে আপোনালোকে জনাব এন্ড ভাল লাগিলে লাইক কৰিব থ্যাংক ইউ